আমি সৰু সৰু মানুহ সেইকাৰণে আমি ৰেচন কাৰ্ডৰ এপ্লাই কৰিছো আপোনালোকৰ নেতা পালি নেতাৰ বিলাকৰ দৰে আমি অন শ্বপ ওয়াইন শ্বপৰ লাইসেন্স লোৱা নাই বা এপ্লাই কৰা নাই এটা মুখ খুলিলে ডাঙৰ কথা কোন বিধায়কৰ ভায়াকৰ নামত কোন বিধায়কৰ ভতিজাকৰ নামত ওয়াইন শ্বপ আছে গুৱাহাটীত কেইখন চিপাঝাৰত কাৰ কি আছে ডুমুনি চিকুৰ পৰা বেজাৰৰ মাজত কাৰ নামত গেছ হাউচ খুলি ৰাখিছে কোন নেতাৰ মাটিৰ কেলেংকাৰী আছে কোন নেতাৰ নাৰী কেলেংকাৰী আছে সব তথ্য আছে দিম নেকি এফালৰ পৰা নাগালেণ্ডৰ কুকুৰৰ লগত আমাৰ অসমীয়া আইমাতৃসকলক মই কেতিয়াও তুলনা কৰা নাই ইমানখিনি সাহস মোৰ একেবাৰে নাই যিসকলে ভিডিঅ'টো ভালকৈ চাইছে তেওঁলোকে নিশ্চয় বুজিব পাৰিছে যে আচলতে বুজাব কি বিচৰা হৈছে আৰু ৰাইজে এইটোও গম পাইছে যে এয়া মোৰ বিৰুদ্ধে চলা এক অপপ্ৰচাৰ কোনোবাই আমাৰ আইমাতৃসকলক 1250 টকা দিছে আমি বিচাৰো যে 1250 টকা কিয় 12,050 টকা দিয়ক বৰ্তমান সময়ত 1250 টকাত কি পায় এটা সিলিন্ডাৰৰ দাম 1000 টকা আগতে লাইটৰ বিল আহিছে 300 টকা এতিয়া লাইটৰ বিল আহে 500 টকা যদি মই আইমাতৃসকলক নাগালেণ্ডৰ কুকুৰৰ সৈতে তুলনা কৰা বুলি অপপ্ৰচাৰ চলাব পাৰে তেতিয়াহ'লে চেলা সমুন্দাসকলে এইটোও প্ৰচাৰ কৰা উচিত যে ঔষধৰ দাম কমিব লাগে সিলিন্ডাৰৰ দাম কমিব লাগে শিক্ষাটো একেবাৰে বিনামূলীয়া হ'ব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত বিনামূলীয়া হ'ব লাগে যদিহে আপোনালোকৰ সাহস আছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ বিষয়বিলাক আপোনালোকে প্ৰচাৰ আৰু এনেকুৱা ধৰণৰ বিষয়বিলাক প্ৰচাৰ কৰিবলৈ পুলিচৰ দম লাগিব আৰু পুৰুষ হ'ব লাগিব অসমৰ প্ৰত্যেকগৰাকী বিধৱা মহিলাই পাইছে অসমৰ প্ৰত্যেকগৰাকী বৃদ্ধাই এনেকুৱা ধৰণৰ আঁচনিবোৰ পাইছেনে যিসকল শাসকীয় দলৰ ফেভাৰত আছে তেওঁলোকেহে এইবোৰ আঁচনি অন্তৰ্ভুক্ত কৰিছে তেওঁলোকৰ নামবোৰ এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে প্ৰকৃতাৰ্থত এই গোটেই বস্তুবিলাকৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াও দুখী নহয় এইবিলাক চলে চুবুৰীত যিবিলাক মানুহ থাকে চুবুৰীয়ে যে কিছুমান সৰু সৰু মেম্বাৰ যে বনাই দিয়ে সেইবিলাকে গোটেই ঘোটেলা কৰে যাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ো বিপদত পৰে বা বদনামী ঘৰ দিয়াৰ নামত আঁচনিত নাম সোমোৱাৰ নামত চুবুৰীয়ে কেনেকুৱা ধৰণৰ ৰাজনীতি হয় সেয়া প্ৰত্যেকটো চুকে কোণে প্ৰত্যেকজন মানুহেই জানে ঠিক আছে আপোনালোকে মোক কৈছে যে মই গাঁৱৰ মহিলাসকলক অপমান কৰিছো বৃদ্ধা আইমাতৃসকলক অপমান কৰিছো কাইলৈৰ পৰা মই অভিযান আৰম্ভ কৰিম চুকে কোণে আপোনালোকে কৈছে সকলো মহিলাই পাইছে এনেকুৱা মহিলা মোৰ ওচৰে পাজৰে আছে যিসকলে চলিবলৈ একেবাৰে অৱস্থা নাই তেওঁলোকে একো আঁচনিয়ে পোৱা নাই তেওঁলোকে এটা পকী ঘৰ পোৱা নাই তেতিয়াহ'লে কোনে পাই আছে তাৰমানে আপোনালোকৰ ফেভাৰত একো কথা নকয় মেলাই মিটিঙে নাযায় সেইকাৰণে আপোনালোকে আঁচনিসমূহত নামভৰ্তি কৰিব সেইকাৰণে আপোনালোকে চৰকাৰী ঘৰ দিয়া নাই এনেকুৱা বহু তথ্য মোৰ হাতত আহি পৰিছে যি মানুহ পাবলগীয়া যিসমূহ উপযুক্ত কিন্তু তেওঁলোকে পোৱা নাই আৰু মই আপোনালোকক কৈছো যদি এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে যদি নিজকে উপযুক্ত বুলি ভবাৰ পিছতো যদি এই আঁচনিসমূহ পোৱা নাই প্ৰফাইলত আপোনালোকে যাব হোৱাটছআপ নম্বৰ আছে আপোনালোকৰ নেম এড্ৰেছ দি পেলাই হোৱাটছআপত কৰিব মই গৈ আপোনালোকৰ ঘৰত ভিডিঅ' বনাম যে এইখন ঘৰে এই মানুহগৰাকীয়ে কিয় এই আঁচনিসমূহত অন্তৰ্ভুক্ত হোৱা নাই আগতে মই দেখিছো মোৰ বিৰুদ্ধে ভিডিঅ' বনাইছে কেইগৰাকীমান মহিলা লগ হৈছে লগ হৈ পেলাই আমাৰ মোৰ চুবুৰীৰে মই তেওঁলোকক চিনি পাওঁ তেওঁলোকে মোক চিনি নাপাব বুলি কৈছে কিন্তু মই তেওঁলোকক ভালকৈ চিনি পাওঁ সহায় সহযোগ কৰি থৈছো বিভিন্ন সময়ত তেওঁলোকৰ গাত দোষ নাই দেই কাৰণ তেওঁলোক হৈছে বৃদ্ধা আইমাতৃ তেওঁলোকক ভয় ভাবুকি দি পেলাই লৈ আহিছে ওপৰ মহলাই কিন্তু আপোনালোকৰ এই আঁচনিসমূহ কাটি দিব যদিহে আপোনালোকে মাত নামাতে চাওক কেনেকুৱা গুণ্ডামী কেনেকুৱা ভণ্ডামী কেনেকুৱা ভয় ভাবুকিৰে ৰাখিছে এই সাধাৰণ মানুহ এনেকুৱা হয় নেকি বাৰু এইবিলাক কথা মুখ্যমন্ত্ৰী মহোদয়ে নাজানে এই চুবুৰীত কি চলি থাকে আমি গাঁৱৰ মানুহ গাঁৱত থাকো কাৰণে এইবিলাক বস্তু উপলব্ধি কৰিব পাৰো হয়তো গাঁৱত থকা প্ৰত্যেকজন ব্যক্তিয়ে এই ভিডিঅ'টো যিসকলে চাই আছে প্ৰত্যেকজন ব্যক্তিয়ে উপলব্ধি কৰিব পাৰিব যে আচল ঘটনাটো কি চলি থাকে গাঁৱত কেনেকুৱা এটা নিকৃষ্ট ৰাজনীতি গাঁৱত চলি থাকে সেয়া সকলোৱে জানে শাসকীয় দলৰ হৈ ভাল কামৰ প্ৰচাৰ ময়ো কৰিছো যদি তথ্য লাগে মই এটা ভিডিঅ'ৰ লিংক মই আপোনালোকক দিব পাৰো ইচ্ছা কৰিলে এতিয়াই আপোনালোকৰ যদি ফেভাৰিট মাত মাতো তেতিয়াহ'লে মই ভাল আৰু যদি কিবা কাৰণত বেয়া তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেয়া কিয় যদি ভালখিনি মাত মাতিবলগীয়া হয় তেতিয়াহ'লে আমি বেয়াখিনি মাত মাতিব লাগিব আৰু সেইখিনি মোৰ দম আছে সেইকাৰণে মই কৈ আছো জেললৈ যোৱাৰ ভয়ত থানাত নি মোক বহুৱাই থব এইবোৰ ভয় ভাবুকিৰে মই চলা মানুহ নহয় বিভিন্ন জেগাত মেলে মিটিঙে কৈ যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আপোনালোকে বেয়া পায় আপোনালোকেইটো কৈ ফুৰে সেইদিনাখন মই যিটো ভিডিঅ' বনালো ভিডিঅ' বনোৱাৰ পিছত মোৰ গোটেই পৰিয়ালটোক টাৰ্গেট কৰি লৈছে পৰিয়াল মানে কি মোৰ ঘৰৰে পৰিয়াল মই নহয় বুলি নকওঁ ইমান ভয়াদুৰ মই নহয় মোৰ ঘৰৰ পৰিয়াল কিন্তু আমি সৰু থাকোঁতে বা আমাৰ জন্মৰ আগতেই মা দেউতাহঁত ভাগ ভাগ হোৱা আমাৰ পুৰা কৰিব কি তেওঁলোকে পাব নলগীয়া নেকি তেওঁলোকৰ কি যোগ্যতা নাই নেকি আঁচনিখন পাবৰ কাৰণে আপোনালোকে যে লিষ্ট এখন উলিয়াই দিছে যে এওঁলোকে পায় তাৰমানে কি আপোনালোকৰ হৈ মাত মাতিলেহে আপোনালোকে দিয়ে মাত নামাতিলে নিদিয়ে অৰ্থাৎ আপোনালোকৰ দুৰ্নীতি আপোনালোকে নিজে ফাদিল কৰি আছে গতিকে এতিয়া চব পৰিয়াল কেন্দ্ৰিক
ৰাজনীতি কোনে কৰিছে আপোনালোকৰ কিবা শত্ৰুতা আছে কিবা লাগিব বিচাৰিছে ফন্টা ফন্টি মোৰ লগত থাকক আমাৰ মামায়ো কৈ থাকে যিটো কথা মুখ্যমন্ত্ৰী মহোদয়ো কয় যে কিবা এটা হলে মোৰ ঘৈণীক টানি আনে কিবা এটা হলে মোৰ মা দেউতাক টানি আনে কিবা এটা হলে মোৰ পৰিয়ালক টানি আনে এতিয়া বিভিন্ন জেগাত আলোচনা চলি আছে যে মই মাত মতাৰ কাৰণে মোৰ পৰিয়ালৰ যোনে যোনে অৰুণোদয় পায় কিবা কিবি আঁচনি পায় এইবিলাক হেনো কাটি দিব কেনেকুৱা নিকৃষ্ট মানসিকতাৰ কাৰবাৰ আলোচনা কৰি আছে এইবোৰ ভিতৰুৱা তথ্য মোক দিয়া মানুহ আছেতো মোক কালি কৈছে যে দাদা উপায় নাই আমাৰ বিয়াত প্ৰেচাৰ আহিছে সেইকাৰণে আপোনাৰ বিৰুদ্ধে ফেচবুকত লিখিবলৈ দিয়া হৈছে ডাইৰেক্ট লগ পাই মোক কৈছে গতিকে কেনেকুৱা ধৰণৰ এটা প্ৰেচাৰত তেওঁলোকক ৰাখিছে কেনেকুৱা এটা দমন নীতি কেনেকুৱা শাসন এতিয়া আলোচনা চলি আছে যে মোক হেনো ক'ৰবাত যাওঁতে ৰাস্তাত শিলগুটি মাৰি পেলাব আৰে ভাই মৰাৰ ভয়ত এই পৃথিৱীলৈ অহা নাই ঠিক আছে মাৰ গাখীৰ খাই ডাঙৰ হৈছোতো মৰাৰ ভয় নকৰো আৰু মোৰ পৰিয়ালেও মোৰ মৰাৰ ভয় নকৰে মৰিব এদিনটো এনেও মৰিব লাগিব তাতকে মাত মাতি পেলাই মৰিম না মোৰ এইকেইদিন হাঁহি উঠিছে যে মোৰ মায়ে ৰেচন কাৰ্ডত এপ্লাই কৰা ফটো ভাইৰেল হৈ আছে কিয় মোৰ মায়ে ৰেচন কাৰ্ডত এপ্লাই কৰিব নোৱাৰে নেকি মোৰ দেউতা পেঞ্চন হোল্ডাৰ আৰু পেঞ্চন হোল্ডাৰে ৰেচন কাৰ্ডত এপ্লাই কৰিব পাৰিব বুলি মানে নিৰ্দিষ্ট এটা পৰিসীমাৰ মাজত যিমানটো পায় তো দেউতাই সেইটোত ভিতৰত সোমাই গতিকে এপ্লাই কৰিব পাৰিব বুলি চৰকাৰে ঘোষণা কৰি দিছে গতিকে কোন মোৰ মায়ে দুবাৰ এপ্লাই কৰিছে এবাৰ এপ্লাই কৰোঁতে কেঞ্চেল কৰিছে মণ্ডল অফিচত কোন কোন ৰাউণ্ড টেবুলত বহি পেলাই কেঞ্চেল কৰিছে সেয়া তথ্য মোৰ হাতত আছে আপোনালোকৰ ভিতৰৰ মানুহে খবৰবিলাক দি থাকে আপোনালোকৰ মণ্ডল অফিচত এখন লিষ্ট আহে লিষ্টখনৰ পৰা আপোনালোকে চিলেক্ট কৰে এইটো ফেভাৰত থকা মানুহ তেওঁ ৰেচন কাৰ্ড পাব লাগে গতিকে মই যিহেতু বিভিন্ন ক্ষেত্ৰত ৰাইজক সহায় কৰি থকা ভিডিঅ'বিলাক বনাই থাকো সেইবিলাকে আপোনালোকৰ নেতাবিলাকৰ ওপৰত প্ৰভাৱ পেলায় সেইকাৰণে মোক দিয়া নাই সেই খবৰটো মই কেইবাজনো ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ দায়িত্ব লৈছিলো মই পথাৰে গৈ কৃষকসকলক সন্মান জনাইছিলো মই একেবাৰে 50 বছৰে উঠিব নোৱাৰা মহিলাক হুইল চেয়াৰ দিলো সেইবিলাকে হেনো ৰাজনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলাইছে আপোনালোকৰ ওপৰ লেভেলৰ নেতাবিলাক এইটো বস্তু দুখেই নাই আৰু আমি সৰু সৰু মানুহ সেইকাৰণে আমি ৰেচন কাৰ্ডৰ এপ্লাই কৰিছো আপোনালোকৰ নেতা বিলাকৰ দৰে আমি পঞ্চপৰ লাইচেন্স লোৱা নাই বা এপ্লাই কৰা নাই এটা মুখ খুলিলে ডাঙৰ কথা হ'ব কোন বিধায়কৰ ভায়াকৰ নামত কোন বিধায়কৰ ভতিজাকৰ নামত পঞ্চত আছে চিপাঝাৰত কাৰ কি আছে ডুমুনি চিকুৰ পৰা বেজাৰৰ মাজত কাৰ নামত গেছ হাউচ খুলি ৰাখিছে কোন নেতাৰ মাটিৰ কেলেংকাৰী আছে কোন নেতাৰ নাৰী কেলেংকাৰী আছে চব তথ্য আছে দিম নেকি এফালৰ পৰা খবলৈ যেতিয়া আৰম্ভ কৰিম নহয় যেতিয়া পিঙাই ল'ব নহয় এফালৰ পৰা ঠিক আছে আপোনালোকে নাভাবিব যে মই অকলে মই দুৰ্বল গোটেই ৰাইজ মোৰ লগত আছে গতিকে মই সাহস পাইছো অসমীয়া ৰাইজৰ মাত মাতি যাব কোনে আগতে এল্টো চলাইছিল কোনে আগতে চুইফ্ট চলাইছিল কোনে আজি স্কৰ্পিঅ'লৈ ঘূৰি ফুৰিছে কোনে আজি বগা কলা ৰঙৰ ফৰ্চুনাৰ লৈ ঘূৰি ফুৰিছে সেইবিলাক তথ্য দিম নেকি ক'ত পাই পইচা কাৰ পইচাৰ সেইবিলাক বিষয়টো আছিল আমি ন্যায় বিচাৰিছিলো ন্যায় বিচৰাৰ পিছত প্ৰত্যেকটো ৰাজনৈতিক দলেই তেনেকুৱা ধৰণৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিলে সেইবোৰ আমাৰ চকুত হজম হোৱা নাছিল সেইবোৰ আমি হজম কৰিব পৰা নাছিলো আৰু তাৰ কাৰণে আৰু এতিয়া আমাক গোটেই ৰাজনীতি হানি পুটুকি ৰাজনীতিত সোমাই দিলে যে সাধাৰণ মানুহে মাত মাতিবই নোৱাৰে নেকি আজিকালি আৰু মাত মাতিলেই যে বেলেগ একো নাই এখন এজাহাৰ দিলে গৈ জেল কিমান বাৰ দিবা দি থাকা না লাগিলে ঘৰতে খুলি ল'ম এখন জেল তাতে থাকিম আপোনালোকে কৈ দিলে ফোন কৰি যে জেলত সোমাই যাবা এনেকে যদি কিবা এটা কলেই যদি আপোনালোকে জেলত সোমাই দিয়ে ভৰাই থৈ দিয়ে প্ৰত্যেক অসমৰ প্ৰত্যেকখন ঘৰে ঘৰে আপোনালোকে জেল বনাব লাগিব প্ৰত্যেকটো চুবুৰীত আপোনালোকে থানা বনাব লাগিব এনেই অদৰকাৰীকে মোক সাঙুৰি লাভ নাই মোৰ পৰিয়ালক সাঙুৰি লাভ নাই আৰু যদি মোৰ পৰিয়াল কেন্দ্ৰিক যদি আপোনালোকে ৰাজনীতি কৰে ময়ো কিন্তু ৰৈ বহি নাথাকো ময়ো পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰিম গতিকে চালে বেলেগ উপায় থাকি লাভ নাই যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি মাত মাতি যাম আমাক ন্যায় লাগিবই অসমবাসীয়ে ন্যায়ৰ কাৰণে ৰৈ আছে জয় জুবিন দা জয় অসম জয়